हेलो फ्रेंड्स आपनालोक सकलोके आमार एटी नतुन भिडिओলৈ स्वागतम जनाइছো। আজি আমি সন্যাসী শিৱ মন্দিৰত যাম বুলি ভাবিছো যেহেতু বৰ্তমান শাওন মাহ চলি আছে আৰু আজি শাওন মাহৰ চতুৰ্থটো সোমবাৰ গতিকে পবিত্ৰ শাওন মাহ উপলক্ষে আজি আমি প্ৰভু ভোলানাথৰ আশীৰ্বাদ বিচাৰি সন্যাসী শিৱ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিছো। আজি আমি দুজনে বহুত এক্সাইটেড হৈ আছো। আমাৰ আজি ফাৰ্ষ্ট ব্লগ ষ্টাৰ্ট কৰিবলৈ ওলাইছো আজি তাৰ কাৰণে বহুত এক্সাইটেড হৈ আছো। সেই কাৰণে ভাবিলো আজি যেহেতু মন্দিৰলৈ যামে আজি তাৰ কাৰণে ভাবিলো আমি ভিডিঅ বনাই মন্দিৰলৈকো যাও আপোনালোককো দেখাও। বলক আমি আপোনালোকৰ লগত একেলগে যাও সন্যাসী শিৱধামলৈ য'ত বাক্সা ডিষ্ট্ৰিক্টত অৱস্থিত। বলক ভিডিঅটো আমি আৰম্ভ কৰো। ইয়া পাঠশালা টাউনৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি বৰ্তমান পাঠশালা টাউনৰ মাজেৰে গৈ আছো। আমাৰ সন্মুখত এয়া মুগুৰীয়া কালী মন্দিৰ, মা কালী মন্দিৰত এটা সেৱা জনালো আৰু আগবাঢ়িলো আমাৰ গন্তব্যস্থানলৈ বুলি। বলক তেতিয়াহ'লে আগবাঢ়ি থাকোঁ। এয়া আমি সন্যাসী শিৱধামৰ গেট আহি পালোঁ আৰু পূজাৰ কাৰণে ধূপ চাকি অলপ লৈ ল'লোঁ যাতে ভিতৰত এইখিনি জ্বলাব পাৰোঁ। বলক তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ। আমি আহি পালোঁ সন্যাসী শিৱ মন্দিৰ। এতিয়া অলপ লৈছোঁ প্ৰসাদ, ধূপ চাকি লৈছোঁ, এইখিনি জ্বলাওঁ। জ্বলাই পিনে আমাৰ লগতে আপোনাৰ সকলৰ কাৰণেও প্ৰাৰ্থনা কৰোঁ। বলক প্ৰভু ভোলানাথক চিন্তা কৰি সেৱা জনালোঁ আৰু আপোনালোকক মন্দিৰৰ অলপ পৰিৱেশটো দেখাম বুলি ভাবিলোঁ। চাওক মন্দিৰটো নতুনকৈ বনাই আছে, RCC হৈ আছে এতিয়া মন্দিৰটো। আগৰ পুৰণা মন্দিৰটো ভাঙি পেলাই নতুনকৈ এইফালে বনাই আছে। ইয়াতে আপোনালোকে ত্ৰিশূল দান কৰিব পাৰে। এইটো দবা মন্দিৰৰ, একচুৱেলি মন্দিৰ নহয়, এখন থান বুলি কয়, শিৱ থান বুলি কয়। এইফালে পূজা অৰ্চনা চলি আছে ভিতৰত। ইয়াতে অলংকাৰ দান এইফালে হয়। আকৌ এবাৰ বাহিৰত শিৱৰ প্ৰতিমূৰ্তিত সেৱা জনালোঁ। জয় বাবা ভোলানাথ, সকলোকে ভালে কুশলে ৰাখিবা। এইফালে আপোনালোকে হাতত এইবিলাক বান্ধিব পাৰে কোনোবাই ইচ্ছা কৰিলে। এইফালে আমাৰ বাইদেৱে পূজা অৰ্চনা কৰি আছে। মন্দিৰলৈ আহিছোঁ যেতিয়া পূজাটো কৰিবই লাগিব, পূজাটো মেইন। এয়া শিৱ বাবাৰ ওচৰত সেৱা প্ৰাৰ্থনা জনালোঁ। আৰু এয়া চাওক মন্দিৰৰ বৃহৎ গছ এডাল, এই গছডালক কেন্দ্ৰ কৰিয়ে এই শিৱ থানখন গঢ়ি উঠিছে। বহুত ডাঙৰ গছ এডাল। এইফালে প্ৰসাদৰ বাবে ভক্তসকলে শাৰী পাতিছে আৰু লাহে লাহে আগুৱাই গৈ ময়ো প্ৰসাদ অকণমান ল'লোঁ। এক সুন্দৰ পৰিৱেশৰ মাজত আমি পূজা অৰ্চনা শেষ কৰিলোঁ। মন প্ৰাণ ভৰি গ'ল, খুব ভাল লাগে ইয়াত আহি। আপুনি যদি পাঠশালাৰ পৰা আহিব খোজে, পাঠশালাৰ পৰা বেছি দূৰ নহয়, 20 কিলোমিটাৰমান হ'ব উত্তৰে। বাক্সা ডিষ্ট্ৰিক্ট পৰে, শিলবাৰী বুলি কয় ঠাইখিনিৰ নাম। খুব ভাল লাগে। দূৰৰ পৰা চিংৰাকেইটা দেখি লোভা মৰিব নোৱাৰিলোঁ, সেয়ে ওচৰলৈ গৈ চিংৰাৰ জুতি লৈয়ে ল'লোঁ। আৰু আজিলৈ ইমানতে ভিডিঅ'টি শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। ধন্যবাদ।